ৰাতিপুৱা গা পানী ধুই ধুনীয়াকৈ লখিমী বোৱাৰী সাজি লৈছোঁ একদম আজি বহুদিনৰ পিছত মাথাও ধুইছোঁ যিহেতুকে মোৰ ছোৱালীজনী হোৱাৰ পৰা মই অকণমান মাথা চাথা ধুবলৈ প্ৰব্লেম হয় কাৰণ মাথা চাথা ধুই থাকোঁতে গা চা ধোৱা দেৰি হৈ যায় যে সেইটো কাৰণে মানে মই অকণমান দেৰিকৈ মাথা ধুওঁ সপ্তাহত দুবাৰমানহে ধুওঁ তো আজি মাথাটো বোলো ধুই দিওঁ আৰু সেয়া ধুই ল'লোঁ আকৌ বিচনাত মানুহজন শুই আছে মোক কিবাকিবি অৰ্ডাৰ দি আছিলে আৰু তাতে আকৌ মই আজি লিপষ্টিক অকণো লগালোঁ দেই তাৰপিছত চাহ বনালোঁ চবৰ কাৰণে ভাত পানী খায়ো আমাৰ আজৰি মানে অলম'ষ্ট হ'বই আৰু এতিয়া তো মই বোলো ধুনীয়াকৈ হেৰি কৰি লওঁগৈ টেবুলখন অকণমান চাফ চিকুণ কৰি লওঁ আৰু টেবুলৰ কভাৰটো ইগন'ৰ কৰিব এইখন মানে অকণমান দাগি দাগি হৈ গৈছে যিহেতুকে ঘৰতে ৰাফ ইউজ কৰা হয় সেইকাৰণে ভাল পাৰি থোৱা নাই বাকী এইফালে গাজৰ অনা আছিলে তো সেয়া বোলো মই কাটি লওঁ যিহেতুকে মায়ে দাইল ভাতবোৰ বনাইছে ভাজিকণ বোলো গাজৰকণ মই কাটি দিওঁ বনোৱা হৈ যাব আৰু পটাপট বুলি আৰু এতিয়া হৈছে পাছবেলাৰ সময়ত মাজতে ভিডিঅ' কৰা নহ'লে এই যে লখিমী বোৱাৰী হৈ ওলাইছিলোঁ এতিয়া একদম হৈ গ'লোঁ যখিনী বোৱাৰী বাকী এইফালে বাৰান্দাখন ধুনীয়াকৈ সাৰি ল'লোঁ আৰু আজি আমাৰ ঘৰত মানে আলহী বহুত বেছি আহিছিলে তো সেইকাৰণে ইমান ভিডিঅ' চিডিঅ' কৰি থকা নহ'লে আৰু এইফালে ৰুমটোও বোলো সাৰি লওঁ ৰুমৰ অৱস্থা কি ক'ব আৰু দেই মানে মোৰে এনেকুৱা হয়নে আপোনালোকৰো হয় ক'বচোন একদম চিজিল নাই বস্তুবিলাক মানে চিজিল কৰিলেও আকৌ একদম লগালগ বেচিজিল হৈ যায়গৈ তো তেনেকুৱা আজি ভিডিঅ'টো ইমানেই